thọ alam là cái mê pic lang cái đó đó họ sinh ra con ăn long ăn sông là pu ní lý long lấy cái lý gần đó bằng long lấy cái xe ray đông tháp thế luôn nè bằng cái non sita ilitum ko pepo sita ke donang ko ilitum account seal dolo lapen ilitum autonomous ta district ta dolo laso a autonomous district ke piopo si autonomous council ke dolo council jong gali autonomous amit hang ben ke claim pun council অসমীয়া কলে ভাল হ'ব নি ক'ব নোৱাৰো আমি ডিস্ট্রিক্ট পাইছিলো কিয় পাইছিলো এটো দীঘল এটা হিষ্টৰী আমি গোটেই আসাম নৰ্থ ইষ্ট গোটেইখিনি আমি ইণ্ডিয়া দেশৰ ভিতৰত নাছিল থব লাগে এইটো বুলি কথা উঠিলে তেতিয়া ৰেভাৰেণ্ড জে.জে.এম. নিখোজ ৰয় গোপীনাথ বৰদলৈ আৰু ডাক্তৰ আম্বেদকাৰ তেওঁলোকে ক'লে যে আমাৰ কাৰণে তেতিয়াহ'লে নৰ্থ ইষ্ট মানুহৰ কাৰণে তেতিয়াহ'লে বেলেগ এটা সংবিধান কৰিব বনাব লাগে বুলি হেই বেলেগ সংবিধান হৈছে এইটো 6 শিডিউল এটো বেলেগ সংবিধান স্পেশাল সংবিধান তাত লিখা আছে মিনি কনস্টিটিউশন বুলি আৰু সুপ্রিম কোর্টৰ চিফ জাস্টিস মোহাম্মদ হিদায়তুল্লাহ কৈছিল এইটো কনস্টিটিউশন উইদিন দ্য কনস্টিটিউশন বুলি কৈছিল যেতিয়া এইটো কনস্টিটিউশন হয় তেতিয়া হলে আমাৰ বেলেগ তেতিয়া হলে the beleg desh eto the beleg de solaboloi teki hole beleg ain lagibo eto boli hei karone autonomous district eta ordinary district ni nohoy eto nije bonua district karbio kole nije bonaise khasio kole nije bonaise মিজো সকলে নিজে বনাইছে নাগা সকলে নিজে বনাইছে গাৰো সকলে নিজে বনাইছে এতিয়া পিছত এতিয়া বড়ো সকলো নিজে বনাইছে সেইকাৰণে নিজে বনোৱা দেশটো কেনেকৈ চলাব লাগে তেতিয়াহ'লে নিজৰ মানুহ তাত থাকিব লাগিব নিজৰ শক্তিৰে নিজৰ পলিটিকেল ৰাইটছেৰে এই দেশটো এই সৰু দেশটো আধা স্বাধীন দেশটো চলাব লাগিব অটোনমাস এটো বুজাবলৈ বৰ টান সেইকাৰণে মই আধা স্বাধীন বুলি কৈছো আধা স্বাধীন দেশ বনাব লাগিব এই আধা স্বাধীন নামটো দিছে অটোনমাস অটোনমি দিছে অটোনমি মানে অটো এটো নিজে আমি এটো ৰিক্সা দেখি পাওঁ অটো ৰিক্সা এটো নিজে যাব পাৰে কিন্তু অর্ডিনারি রিক্সা হলে এইটো নিজে যাব নোৱাৰে সেইটো নিচিনা সেই কাৰণে যেতিয়া অটোনমি আমাক দিছে অটোনমি দি পেলাই চলাবলৈ অর্ডিনারি মানুহ নহয় চিফ মিনিষ্টাৰটো হ'ব নোৱাৰে এইটো পুৰা ষ্টেটটো নহয় আৰু অর্ডিনারি কাউন্সিলৰো হ'ব নোৱাৰে অদৰ ordinary councilor hele autonomous district to চলাব নোৱাৰিব তাৰ শক্তি নাথাকে সেই কাৰণে chief executive member বুলি কোৱা হৈছে নহলে যদি এটো autonomous district নহলে হেতেন তেতিয়া হলে আমি এইটো CEM বুলি নকলে হেতেন আমি চেয়ারম্যান বুলি কলো হেতেন কি কয় চেয়ারম্যান কি চেয়ারম্যান কি আসামিজ তুমি দেখো সভাপতি বুলি আমি কলো হেতেন অকল আৰু সেক্রেটারি সম্পাদক বুলি অকল থাকিলে হেতেন এইটো
কথাটো এনেকুৱা আমি এতিয়া অট'নমাছ বুলি শব্দ নথকা কাৰণে পেলাই দিয়া কাৰণে আমি আপত্তি কৰাটো আচলতে CMEM আৰু দৰসিং ৰংহাংগু আনন্দহে পাব লাগিছিলে হয়নে নহয় তেওঁলোকে ভালে পাব লাগিছিলে aning sikarong na niya alang nito kita alang nito ketepe na jo alang nito aning oy turong aning chi turong lo তেওঁলোকে অকৰা সেই কাৰণে এই দৰসিং ৰংহাং সেই সকলে CMEM সকলে খঙে কৰিছে বেয়াহে পাইছে মনটো দুখে কৰিছে আমি আপত্তি কৰাৰ কাৰণে আমি অট'নমাছ বুলি শব্দটো থাকিব লাগে বুলি কোৱা কাৰণে তেওঁলোকে মনটো দুখে কৰিছে খংহে কৰিছে এইটো আচৰিত কথা সেই কাৰণে মিকিৰ অকৰা বুলি কোৱা হৈছে কিন্তু এই মিকিৰ অকৰা কিয় সদায় থাকিব লাগে এতিয়া যিমান APHLC মানুহ আছে মিকিৰ অকৰা নহয় মিকিৰ অকৰা নহয় কিন্তু সেই বাহিৰত থকা APHLC লগত জইন নকৰা বিজেপি তাত থকা তেওঁলোকে এতিয়াও অকৰা হয় এইটো কিয় এইটো ভাল হোৱা নাই আমি এখেতসকলক অনুৰোধ জনাইছো যে আপোনালোকো অকৰা হৈ থাকিব নালাগে যদি APHLC সকলৰ লেকচাৰ যদি শুনিব নোখোজে তেতিয়াহ'লে তেওঁলোকে নিজেই এটা সেমিনাৰ গাঁৱে গাঁৱে কৰক কিতাপ লৈ যাওক লগতে কিতাপৰ পৰা কওক এতিয়া অট'নমাছ বুলি এই অট'নমাছ শব্দ পেলোৱাটো সৰু কথা নহয় যদি অট'নমাছ শব্দ নাথাকে আমাৰ ডিস্ট্রিক্ট কাউন্সিল হে থাকিলেহেঁতেন মাত্ৰ অট'নমাছ ডিস্ট্রিক্ট কাউন্সিল নহয় আৰু আমি কাৰ্বি আংলং কাউন্সিল হে থাকিলেহেঁতেন কাৰ্বি আংলং অট'নমাছ কাউন্সিল নহ'ব যদি কাৰ্বি আংলং কাউন্সিল থাকে কাৰ্বি আংলং ডিস্ট্রিক্ট কাউন্সিল থাকে তেতিয়াহ'লে এইটো এটা জিলা পৰিষদ এইটো পঞ্চায়ত সকলৰ লগত সমান পঞ্চায়ত বুলি ক'লে এইটো গাঁৱৰ লেভেলৰ এটা কমিটি এইটো একো নহয় কিন্তু আমাৰ অট'নমাছ কাউন্সিল বা অট'নমাছ ডিস্ট্ৰিক্টটো গাঁও নহয় এইটো ষ্টেট নিচিনা এইটো যিমান ষ্টেট সকলৰ পাৱাৰ আছে আমাৰ অট'নমাছ ডিস্ট্ৰিক্টে চলাব পাৰে তেওঁলোকে চলাব পাৰে এনেকা কৰি আইনত লিখিছে এতিয়া যদি তেওঁলোকে এই অট'নমাছ ডিস্ট্ৰিক্ট নহয় যদি এইটো মাত্ৰ ডিস্ট্ৰিক্ট কাউন্সিল হয় নট অট'নমাছ ডিস্ট্ৰিক্ট কাউন্সিল মাত্ৰ ডিস্ট্ৰিক্ট কাউন্সিল হয় তেতিয়াহ'লে EM CEM সেইবিলাক থাকিব নোৱাৰিব এইটো কিয় CMEM সকলে এইটো নুবুজে ক'ব নোৱাৰো আগৰ দিনত তেওঁলোকে কৈছে যে এই অট'নমাছ শব্দটো পেলা নাই এইটো দৰকাৰ নাই বুলি কৈছে হ'বলৈ দৰকাৰ নাই বুলি কৈছে কিন্তু ইয়াত কোন তাৰিখত এইটো 2014 এইটো ভোট কাউন্টিং তাত কি লিখিছে তাৰ নামটো নম্বৰ 3 Autonomous District ST Parliamentary Constituency বুলি লিখা আছে এইটো নম্বৰ 3 Autonomous District ST Parliamentary Constituency বুলি লিখিছে এতিয়া মাত্ৰ তেওঁলোকে নম্বৰ 6 ডিফু কাৰ্বি আংলং Parliamentary Constituency বুলি মাত্ৰ লিখিছে অট'নমাছ বুলি শব্দ নাই অকল কাৰ্বি আংলং পাৰ্লিয়ামেণ্টাৰী কনষ্টিটুৱেঞ্চি ভাবিব আমাৰ APHLC মানুহবিলাকো চিন্তা কৰক ঘৰত বহি এইটো কি হ'ব এইটো কি হ'ব সেইকাৰণে এই কথাটো আমি যেতিয়া ডিলিমিটেশ্যন কমিশ্যনৰ লগত আমি
মিটিং কৰিছিলোঁ তেওঁলোকে আমাক মাতিছিল কোন তাৰিখে এইটো আমাক মাতিছিল এইটো আমি মেমৰেণ্ডামটো অলপমান পঢ়িম until recently our parliamentary constituency has been written as number 3 Difu Autonomous District ST Parliamentary Constituency. During consultations, the Delimitation Commission of India had with us on 21 March 2023, 27/3/2023, 10 July 2023 and 19 July 2023 over the draft delimitation proposal published by the Chief Election Commissioner White number 282 AF 2023 DELO and DELO hobola DELO yes DELO volume 3 dated 28th June 2023 we the all party Hill Leader Conference had insisted on retaining the nomenclature of our parliamentary constituency as Difu Autonomous District ST Parliamentary Constituency ilito haladak pudun pemelo sik schedule teng pen claim nangi pudun pemelo seta non bang sik schedule teng pen kalidlo non autonomous wa alam ke bang wastor this autonomous to a hobdo to a to legal term to law etu eta okol ordinary hobdo nohoy etu legal term etu hey law jodi pelai dile tetiale ei law power to amar logot na thakile amar jila to okol jila porishod he hobo manu bila etu gom poa nai etiao gom pabo lagibo etu hey garne amar aji asol protest to je এইটো autonomous বুলি শব্দটো আমাৰ parliamentary constituency আকৌ এইটো reinstate কৰিব লাগে reinsert কৰিব লাগে এইটো বুলি আমি কৈছো আৰু বেলেগ কথা যদি কয় বেলেগ কথাও ক'ব লাগে তেওঁলোকে কৈছে যে PGR VGR ৰ পৰা eviction কৰিব নোৱাৰে কাৰণ আইনত লিখা নাই বলে নোটিফিকেশন নাই বুলি কৈছে আগৰ পৰা আমি জানো এইটো তেওঁলোকে এভিকশন নকৰে বুলি আমি জানো সেই কাৰণে আমি তেওঁলোকে যেতিয়া এভিকশন কৰিম বুলি কৈছে আমাৰ এপিএসসি মানুহে আনন্দ কৰি আমি কান্দা নাই আমি নাকান্দিলো আনন্দ পাই পেলাই আমি আনন্দও পোৱা নাই তেতিয়া এইটো মিছা কৈছে বুলি আমি জানো তেতিয়া সেই কাৰণে এতিয়াটো দেখিছে তেওঁলোকে এভিকশন কৰিব নোৱাৰিম বুলি কৈছে কাৰণ আইনত লিখা নাই বুলি কৈছে কি আইন আকৌ বিচাৰিব লাগে কাউন্সিলৰ ল্যান্ড এণ্ড ৰেভিনিউ ডিপাৰ্টমেণ্টৰ ফাইলতেই লিখা আছে যে PGR VGR ল্যান্ড এখেৰণিটো বুলি আৰু তাৰ আমাৰ চিঠা বহীত লিখা আছে চিঠা বহীটো চিঠাটো এইটো ফিল্ড ইনডেক্স বুলি কয় ইংলিছ ভাষাটো আৰু জামাবন্দীটো ৰেকৰ্ড অফ ৰাইটস বুলি কয় ৰেকৰ্ড অফ ৰাইটস that record of rights নাথাকে কাৰণ এইটো পাতা দিয়া নহয় সেইকাৰণে এইটো তাত চিঠা বহীতহে থাকিব আৰু চিঠা বহীত এইটো আছে চিঠা বহীত আছে যেতিয়া আৰু কি নটিফিকেশন আকৌ বিচাৰিব লাগে আৰু যদি তেওঁলোকে নটিফিকেশন বিচাৰি আৰু ল'ব খোজে তেওঁলোকে নিজে নটিফিকেশন কৰিব পাৰে অট'নমাছ বুলি কৈছেতো নিজে কৰিব পাৰে বুলি কৈছেতো সেই কাৰণে এতিয়াও তেওঁলোকে নটিফিকেশন কৰিব পাৰে লাগে আচলতে যদি নটিফিকেশন দিয়া নাই ব্ৰিটিছ সকলক আমি তেওঁলোকে এনেই আমি বহুতে কোনোৱে ভালে নাপায় তেতিয়ালে ব্ৰিটিছ সকলৰ কথা বাদ দিয়ক নিজে কৰক অট'নমাছ বুলি কৈছে নিজে কৰক নিজে নটিফিকেশন উলিয়াই দিয়ক অন দ্য বেচিছ অফ চিঠা বহী আৰু ফাইলৰ ৰেকৰ্ড বহুত আছে
সেইটো মতে নটিফিকেশ্যন ওলাই দিয়া আৰু যদি নটিফিকেশ্যন ওলাবলৈ আইন নাই বুলি আকৌ কয় তেতিয়াহ'লে অট'নমাছ বুলি কৈছে paragraph 3 6th schedule paragraph 3 লিখা আছে আপোনালোকে land and revenue law to আপোনালোকে নিজে বনাব পাৰে বুলি কৈছে paragraph 3 তে লিখা আছে কিয় নবনায় তেতিয়াহ'লে এই যিটো ALRR দিছে এইটো ল'ব লাগে ল'ব পাৰে এইটো লৈ পেলাই ALR লৈ পেলাই rule 18 লিখা আছে eviction কৰিব পাৰে লাগে পাৰে নহয় লাগে বুলি মিটিং কৰিবলৈ নাই hey land revenue law যেটো কাউন্সিলে যা ব্যৱহাৰ কৰি আছে hey lot কতো লিখা নাই পাব্লিক মিটিং কৰিব লাগে বুলি পাব্লিক সাপোর্ট কৰিব লাগিব বুলি কোৱা নাই পুলিশ ল'ব লাগে বুলি কৈছে পুলিশ ল'ব লাগিব আৰু পুলিশ ল'ব লাগিব আৰু এটা কি বুলি কয় এম্বুলেন্স লাগিব ডাক্তৰ নাৰ্স লাগিব হেবিলাকটো লাগিবই আহিব লগতে আছে কাউন্সিলৰ লগতে আন্ডাৰতে আছে হেলথ ডিপাৰ্টমেন্ট তেওঁলোকে মেডিকেল ডিপাৰ্টমেন্ট তেওঁলোকে আছে ল'ব পাৰিব আৰু সেইটো হৈছে যে লটো তেওঁলোকে কৰিব পাৰে আৰু যদি তেওঁলোকে ল নাই বুলি কয় যেটো ALRR দিছে এইটো চিফ আসাম চিফ সেক্রেটারিয়ে সহি কৰা এইটো আসাম গভর্নমেন্টে ইম্পোজ কৰা বাৰু এইটো তথাপি লৈ লৈছে ইমান দিন লৈছে যদি ল'ব নোখোজে নিজে আইন বনাও এইটোহে কথা এই কাৰণে এই PGR VGR তাৰ পৰা eviction নকৰো বুলি কোৱা এই আগৰ পৰা আমি জানো এইটো আমাৰ মাত্ৰ ইলেকশন জিকিবলৈ কাৰণে পাৰ্লিয়ামেণ্টাৰী ইলেকশন জিকিবৰ কাৰণে তেওঁলোকে এনেই মিছামিছি এভিকশন কৰিম বুলি কৈছে বুলি আমি আগৰ পৰা APHLC সকলে জানে আৰু এইটো বিজেপি তো কেতিয়াও এভিকশন নকৰে এইটো আমি APHLC পাৱাৰ আহিলেহে এভিকশন কৰা হ'ব এভিকশন কৰিব কিয় তাত থকা মানুহ বেলেগ সম্প্ৰদায় বুলি কথা নহয় এইটো সম্প্ৰদায় কথা নহয় আপুনি উঠাই খুলি দিল বিজিআৰ মাটিত কোনো বহিব নোৱাৰে বুলি এইটো গৰু ছাগলী মহ এইটো ঘাঁহ খাবলৈ কাৰণে চৰিয়াবলৈ কাৰণে চৰিবৰ কাৰণে এইটো তাত কি কয় বিজিআৰটো ৰাখা হৈছে সেইকাৰণে এইটো মাত্ৰ খেৰণী PGR বুলি নহয় অন্য PGR আমি এভিকশন কৰিব লাগিব আৰু এইটো আমাৰ আইনত লিখা আছে আৰু আমি এইটো কাৰণে আমি পাব্লিক মিটিং বহাব নালাগে এতিয়া তেওঁলোকে কৰিব নোখোজে আচলতে তেওঁলোকে অট'নমাছ পাৱাৰটো গুচি গৈছে যে অট'নমাছ পাৱাৰ গুচি গ'ল সেইকাৰণে এতিয়া ৰেভিনিউ মিনিষ্টাৰে নামানে আচলতে কাৰণ EM ৰেভিনিউ হাতত এই পাৱাৰ এতিয়া নাথাকে এই এভিকশন কৰিবলৈ বা মাটিৰ কথা হলে এতিয়া লেণ্ড এণ্ড ৰেভিনিউ মিনিষ্টাৰ হাতত থাকে আমাক নকয় কিন্তু তেওঁলোকে লাজতে নকয় এই CMEM সকলে লাজতে নকয় কিন্তু আচলতে তেওঁলোকৰ পৰা পাৱাৰটো গুচি গ'ল কিয় গুচি গ'ল এইটো যোৱাকালিও আমি কৈছিলো বিজেপি কৰ পৰা হৈছে বিজেপিটো RSSৰ পৰা হৈছে RSS চলাই আৰু RSS লগত কোন আছে আমাৰ কাৰ্বি আংলং কিবা চাও RSS লগত এইটো মুখা RSS মুখা পিন্ধি পেলাই বংগ সেনা বিলাক আছে এইটো আসল বংগ সেনা সকলে আসল RSS নহয় কিন্তু তেওঁলোকে RSSৰ মুখা পিন্ধিছে এই RSS মতে RSS সকলে মনুস্মৃতি পৰাহে হৈছে মনুস্মৃতি পৰা এতিয়া মনুস্মৃতি কি লিখা আছে মনুস্মৃতি কিতাপৰ
কভাৰতে লিখা আছে আমাৰ ট্ৰাইবেল মানুহটো বামুণ সকলৰ বামুণ বুলি নহয় ব্ৰহ্মাটো এইটো এজন এৰিয়ান আৰ্যসকলৰ চিফটেইন আছিলে ব্ৰহ্মাটো আৰু বহুতে ঈশ্বৰ ভগৱান বুলি বিশ্বাসো কৰিছে হ'ব পাৰে নহ'ব পাৰে এইটো তেওঁলোকৰ যিবিলাকে বিশ্বাস কৰে তেওঁলোকৰ কথা কিন্তু তাত লিখিছে আমাৰ ট্ৰাইবেল মানুহটো শূদ্ৰসকলে তেওঁৰ ভৰিৰ তলৰ পৰা ওলাইছে বুলি কয় ভৰিৰ তলৰ পৰা ভৰিৰ ওপৰত নহয় ব্ৰাহ্মণসকলে মুখৰ পৰা ওলাইছে আৰু ক্ষত্ৰিয়সকলে বাহুৰ পৰা ওলাইছে বৈশ্যসকলে পেটৰ পৰা ওলাইছে আৰু শূদ্ৰসকলে ব্ৰহ্মাৰ ভৰিৰ তলৰ পৰা ওলাইছে যেতিয়া ভৰিৰ তলৰ পৰা ওলাইছে বুলি আমাৰ বিজেপি সকলে বিশ্বাস কৰিছে কেনেকে তেওঁলোকে অট'নমাছৰ কথাটো পাতিব অট'নমাছ বুলি ক'লেতো আমি ব্ৰাহ্মণ কায়স্থ চব বেলেগ সম্প্ৰদায়ৰ লগতো আমি সমান হৈ যায় সেই সন্মানটো কেনেকে ৰাখিব সেইকাৰণে আমাক সমান লেভেলত নাৰাখিবলৈ কাৰণে আমাৰ পৰা এই অট'নমাছ পাৱাৰটো উঠাবলৈ এই বিজেপি চৰকাৰে কৰি আছে আৰু কৰিব তেওঁলোকে যদি আমি এনেকে চাই থাকো তেওঁলোকে কৰিব আমাক শূদ্ৰ হ'ব লাগে বুলি কৈছে আটাইতকৈ তলত হ'ব লাগে বুলি কৈছে আমাক সেইকাৰণে তেওঁলোকে এইটো কাম কৰি আছে এতিয়া আকৌ বেলেগ কথা কওঁ যিমান কি কয় মিলিটেন্স আছে মিলিটেন্স 6টা গ্ৰুপ সেই সময়ত 6টা নহয় গোটেইখিনি মিলিটেন্স সকলৰ লগত আসাম গভৰ্ণমেণ্ট আৰু ইণ্ডিয়া গভৰ্ণমেণ্টে সহি কৰিম বুলি 2021 চনত কৈছিলে অমিত শ্বাহ কৈছিলে আমাৰ আসামৰ চিফ মিনিষ্টাৰো কৈছিলে সব সহি কৰিম বুলি কিন্তু সেই সহি কৰা সময়ত আমাৰ মাত্ৰ 6টা মিলিটেন্স কাৰ্বি সকলৰ লগত সহি কৰিছে ডিমাছাৰ লগতো সহি নকৰিলে আৰু কুকি সকলৰ লগতো সহি নকৰিলে আৰু ৰেংমা সকলৰ লগতো সহি নকৰিলে পিছত ডিমাছা সকলৰ লগত সহি কৰিছে পিছতে এতিয়াও কুকি আৰু ৰেংমা সকলৰ লগত সহি কৰা নাই কিয় সহি কৰা নাই তেওঁলোকে সেই মানুহবিলাকক সেই এক্সট্ৰিমিষ্ট সকলক এতিয়াও সাসপেনশন অফ অপাৰেশন বুলি লেভেলত ৰাখি থৈ দিছে সাসপেনশন অফ অপাৰেশন মানে তেওঁলোকৰ এগেইনষ্টত আসাম পুলিচ বা আৰ্মিয়ে একো নকৰে তেওঁলোকে বন্দুক চন্দুক লৈ বহি থাকিব পাৰে আৰু গভৰ্ণমেণ্টে টকা দি থাকিব তেওঁলোকক খুৱাই আছে তেওঁলোকক কিয় খুৱাই আছে কিয় বন্দুক ৰাখিবলৈ দিছে আমাৰ ট্ৰাইবেল এগেইনষ্টত ইলেকশ্যন সময়ত ফাইট কৰিবলৈ আৰু বিজেপিক সহায় কৰিবলৈ বিজেপিক সহায় কৰি পেলাই যিমান ট্ৰাইবেল ইনক্লুডিং কুকি আৰু ৰেংমা সকলক শূদ্ৰ বনাই পেলাই ভৰিৰ তলত ৰাখিবলৈ কাৰণে তেওঁলোকক SOO লেভেলত ৰাখিছে SOO মানে সাসপেনশন অফ অপাৰেশন এতিয়া যোৱাবাৰ LMP ইলেকশ্যনতো চৰকাৰে তেওঁলোকক ব্যৱহাৰ কৰিলে পুলিচ লগাই পেলাই আসাম পুলিচ লগাই পেলাই গাঁৱে গাঁৱে গৈ তেওঁলোকক ৰাইজসকলক ভয় দেখুৱাইছিল ইলেকশ্যন ভোট বিজেপিক দিবই লাগিব যদি নিদিয়ে তেলে মাৰি পেলাম এইটো বুলি সেইকাৰণে কুকিসকলে ভোট দিবলৈ নগ'ল আৰু ভোট দিবলৈ নগ'ল তেতিয়া এক্সট্ৰিমিষ্ট সকলে নিজে এইটো দি দিলে সেইটো বুলি আমাক কৈছে আৰু ৰেংমা সকলকো কৈছে আৰু ৰেংমা আৰু কুকি সকলক কৈছে ইলেকশ্যন জিকিলে তেওঁলোকক ৰিজনেল কাউন্সিল দিয়া হ'ব সেইকাৰণে তেওঁলোকে ভাবিছে সঁচাকে ৰিজনেল কাউন্সিল পাব কি ৰিজনেল কাউন্সিল সেইটো কোৱা নাই কি ধৰণৰ ৰিজনেল কাউন্সিল সেইটো আকৌ কোৱা নাই ৰিজনেল কাউন্সিলটো দিব
পঞ্চায়তৰ ৰিজনেল কাউন্সিল এইটো কাৰণ এতিয়া অট'নমাছ নাই নহয় অট'নমাছ ৰিজনেল কাউন্সিল নহয় এতিয়া মাত্ৰ ৰিজনেল কাউন্সিল দিব তেওঁলোকক এই ৰিজনেল কাউন্সিলটো পঞ্চায়ত আইনত লিখা আছে এইটো এই ৰিজনেল কাউন্সিল মানে পঞ্চায়ত আইনত আঞ্চলিক পঞ্চায়ত বুলি কয় সেই আঞ্চলিক পঞ্চায়তটোহে কুকিসকলক আৰু ৰেংমাসকলক দিব তেওঁলোকে একো নুবুজে ভাল হৈছে বুলি ভাবিছিল অট'নমাছ নহ'ব আৰু কি লাভ আছে এইটো সেইটো কথা আমাৰ ট্ৰাইবেলসকলে নুবুজে এতিয়া বুজিব লাগিব আমি বুজিব লাগিব এইবিলাক কথা নুশুনি আমাৰ গোটেই ট্ৰাইবেলসকলে জইন কৰি একতা হৈ থাকিলেহে আমি জীয়াই থাকিব পাৰিম আমাৰ মাটি আৰু আমাৰ জাতি আমি ৰাখিব পাৰিম যদি নহয় তেতিয়াহ'লে আমাৰ জাতি আমাৰ মাটি চব গুচি যাব যদি অট'নমাছ নাথাকে এইটোহে কথা আৰু এটা বেলেগ আকৌ ক'ব খোজো এই ছয়টা মিলিটেণ্ট সকলৰ লগত চহী কৰিলে টকাটো বহুত আনিলে পেকেজ ফিনেন্সিয়েল পেকেজ বহুত আনিলে ডেভেলপমেণ্ট কামো এইটোৰে বহুত কৰিম বুলি ক'লে কিন্তু এই আমাৰ ট্ৰাইবেল সকলৰ মিলিটেণ্ট ট্ৰাইবেল সকলৰ কেপিএলটি হওক KNLF হওক আৰু কিবা কিবি KPC নে কিবা কিবি KDSC নে কিবা কিবি বহুত আছে তেওঁলোকে কন্ট্ৰেক্টও পোৱা নাই কন্ট্ৰেক্ট পাইছে যিবিলাকে জংঘলতো যোৱা নাই যিবিলাকে গুৱাহাটী AC ৰুমতে সদায় বহে যিবিলাকে গাড়ী ডাঙৰ দামী গাড়ী চলায় বহি গুৱাহাটী দিল্লী কলকাতা মুম্বাই তেওঁলোককে কন্ট্ৰেক্ট দিছে যদি কন্ট্ৰেক্ট যদি আমাৰ KPLT সকলক আমাৰ 6টা এক্সট্ৰিমিষ্ট গ্ৰুপ সকলক যদি কন্ট্ৰেক্ট দিয়ে তেতিয়াহ'লে তেওঁলোকৰ ঘৰ এটলিষ্ট বনাব পাৰিলেহেঁতেন এতিয়াও আমি দেখিছো KPLT সকলৰ গাঁৱত তেওঁলোকৰ ঘৰ ভাঙা মাটিৰে লিপা ঘৰ বাঁহৰ ঘৰ তলত এটা ঢেৰ মানে ভিজা মজিয়া তেওঁলোকৰ ল'ৰা ছোৱালীবিলাক বহে আৰু শুৱে এইটো কিয় কৰিছে কাৰণ বিজেপিয়ে ভাবিছে ট্ৰাইবেল সকলে শুদ্ৰ হয় তেওঁলোকে কন্ট্ৰেক্ট লৈ পেলাই কন্ট্ৰেক্টৰ হ'ব নোৱাৰে তেওঁলোকে মাত্ৰ কুলিহে হ'ব লাগে এইটো বুলি কৈছে সেইকাৰণে আমাৰ মানুহবিলাকক এই কলকাতালৈ মুম্বাইলৈ কৰ্ণাটকলৈ তামিলনাডুলৈ কেৰেলালৈ কুলি হৈ পেলাই তালৈকে পঠাইছে কাৰণ তেওঁলোকে কৈছে বিজেপি আৰু এই RSS বংগসেনাসকলে যে তেওঁলোকে কুলিহে হ'ব লাগে সেইকাৰণে কুলি হৈ পঠাইছে তালৈ আৰু ইয়াত থাকিব নোৱাৰে তেওঁলোকৰ যিটো জব কাৰ্ড আছে জব কাৰ্ডৰ বিজেপি কিছুমান কাম কৰা ভিলেজ লেভেলত তেওঁলোকে চব গোটাই পেলাই ঘৰতে থয় নিজৰ জব কাৰ্ডটো নিজে নাপায় এইটো আমি প্ৰমাণ দিব পাৰো হাওৰাঘাটত আমি বহুত পালো তেনেকুৱা সেইকাৰণে আমি আজি দাবী কৰো যে যিমান এই ফাইনেন্সিয়েল পেকেজ আনিছে এই 6টা এক্সট্ৰিমিষ্ট গ্ৰুপ সকলে চহী কৰাৰ কাৰণে যিমান পেকেজ আনিছে তেওঁলোকৰ ভালৰ কাৰণে তেওঁলোকৰ ধনী হ'বৰ কাৰণে তেওঁলোকৰ অৱস্থা ভালৰ কাৰণে ব্যৱহাৰ কৰিব লাগে তেওঁলোকক কন্ট্ৰেক্ট দিব লাগে যিমান কন্ট্ৰেক্ট আছে KPLT KNLF আৰু KPDC কিবা কিবি 6টা আছে আৰু সেইফালে ডিমাচা সকলৰো আছে আৰু এই কুকি সকলৰো আছে ৰেংমা সকলৰো আছে তেওঁলোকৰ লগত সোনকালে চহী কৰি পেলাই এই চব কন্ট্ৰেক্টৰ বনাব লাগে ৰাস্তা বনাবলৈ দিব লাগে তেওঁলোকক নিজৰ ঘৰ বনাবলৈ দিব লাগে আৰু নিজৰ গাঁও ডেভেলপ কৰিবলৈ উন্নতি কৰিবলৈ এই টকাবোৰ ব্যৱহাৰ কৰিব লাগে
আমি সেইটোকে আজি ডিমান্ড কৰিছোঁ আৰু মেইনলি আমি যি ডিমান্ডটো কাৰণ এইবিলাক কৰিবলৈতো অট'নমাছ নহ'লেতো নচলিব অট'নমি সকল যদি নাথাকে তেতিয়া নচলিব সেইকাৰণে এই আমাৰ ডিফু পাৰ্লিয়ামেণ্টাৰী কনষ্টিটুৱেঞ্চি নামৰ পৰা অট'নমাছ এই শব্দটো উঠাব নালাগে আৰু আকৌ এইটো আকৌ সোমাব লাগে সেইটো বুলি আমি ডিমান্ড কৰিছোঁ আৰু আমি মেমৰেণ্ডামো লিখিছোঁ আমি এতিয়া ডিচি ডাঙৰীয়ানীয়ে আমালৈ মেজিষ্ট্ৰেট পঠাইছে মই এখেতক অনুৰোধ জনাইছোঁ ইয়াত আহিবলৈ আমাৰ মেমৰেণ্ডাম এড্ৰেছ টু দ্য প্ৰেচিডেণ্ট আমি সাবমিট কৰিম এতিয়া আমি মেমৰেণ্ডাম সাবমিট কৰিছোঁ মেমৰেণ্ডাম সাবমিট কৰা কাৰণটো আমাৰ ডিফু পাৰ্লিয়ামেণ্টাৰী কনষ্টিটুৱেঞ্চিৰ পৰা তাৰ পৰা অট'নমাছ বুলি শব্দটো উঠাই লৈছে মাত্ৰ এই ডিফু পাৰ্লিয়ামেণ্টাৰী কনষ্টিটুৱেঞ্চিৰ পৰা উঠোৱা নহয় মানুহবিলাকে বেলেগ বেলেগ চেনেলে এক্স অট'নমাছ ডিষ্ট্ৰিক্ট বুলি কোৱা হৈছে সেইকাৰণে যদি এক্স অট'নমাছ ডিষ্ট্ৰিক্ট হয় আমাৰ ট্ৰাইবেল সকলে মৰি যাম আমি কোনো আমাক প্ৰটেক্ট নকৰে এই অট'নমাছ পাৱাৰেৰে আমি প্ৰটেকশ্যনটো পাই আছোঁ সেইকাৰণে আমি প্ৰেচিডেণ্ট ডাঙৰীয়ালৈ আমি এটা মেমৰেণ্ডাম সাবমিট কৰিছোঁ আকৌ অট'নমাছ পাৱাৰটো আমাক দিব লাগে উঠাই লৈ যাব নালাগে 6 শিডিউলটো ষ্ট্ৰং কৰিব লাগে অট'নমাছ ষ্টেটটো আমাক সোনকালে দিব লাগে বুলি